মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত। ইয়াৰ আগতে আমি প্ৰেজেণ্ট ইনডিফিনিট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স পঢ়িছিলোঁ। যিসকলে এই আগৰ ভিডিঅ' দুটা তোমালোকে চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ তলত লিংকটো দিয়া থাকিব, তোমালোকে চাই ল'বা। আজি আমি শিকিম প্ৰেজেণ্ট পাৰফেক্ট টেন্স, যে কোনো এটা কাম এইমাত্ৰ বা অলপ আগত হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলা হয়। মানে কোনো এটা কাম এইমাত্ৰ, উদাহৰণস্বৰূপে ক'বলৈ গ'লে যে মানুহজন এইমাত্ৰ আমাৰ ঘৰৰ পৰা গ'ল, সি অলপ আগতে ভাত খালে, এনেকুৱা ধৰণৰ উদাহৰণ হ'ব পাৰে। কোনো এটা কাম এইমাত্ৰ বা অলপ আগত হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলা হয়। এই ভিডিঅ'টোত আমি এই টেন্সটোৰ ওপৰত আলোচনা কৰিম আৰু কি কি কৰিব লাগিব, কেনেকৈ কাৰেক্ট টেন্সটো কৰিব লাগে, ইয়াত গোটেইখিনি আলোচনা কৰা হৈছে। গতিকে তোমালোকে গোটেই ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। লাষ্টলৈকে চাই থাকিলেহে তোমালোকে গম পাবা যে কেনেকৈ কৰিব লাগে আৰু বুজি পাবা। গতিকে চাই থাকক। ইয়াৰ আগতে চালোঁ যে আমি ইয়াৰ ডেফিনেশ্যনটো চাই আহিছোঁ যে কোনো এটা কাম আগতে এইমাত্ৰ বা অলপ আগত হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট টেন্স বোলা হয়। এতিয়া আমি ইয়াত পঢ়িম গঠন প্ৰণালী, যে ইয়াৰ গঠন প্ৰণালীটো হ'ব লাগিছে ছাবজেক্ট প্লাছ হেভেছ প্লাছ মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। ছাবজেক্ট প্লাছ হেভেছ প্লাছ মেইন ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। যদি ছাবজেক্টৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে তোমালোকে হেজ বহাই দিবা, আৰু যদি বহু বচন হয় তেনেহ'লে হেভ বহাই দিবা। এতিয়া মই ইয়াৰ কেইটামান গুৰুত্বপূৰ্ণ এডভাৰ্ব লৈছোঁ। যিখিনি এডভাৰ্ব চাই তোমালোকে ডাইৰেক্ট ধৰিব পাৰিবা প্ৰেজেণ্ট পাৰফেক্ট টেন্স বুলিয়ে, আৰু যিখিনি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কাৰেক্ট টেন্স তোমালোকক এক্সামত দিয়া থাকিব, তোমালোকে এই এডভাৰ্বখিনি চাই কোনো ধৰণৰ চেণ্টেঞ্চ নবজোৱাকৈয়ে তোমালোকে ডাইৰেক্টলি চেণ্টেঞ্চখিনি শুদ্ধ কৰিব পাৰিবা। গতিকে তোমালোকে এইখিনি বহুত ইম্পৰ্টেণ্ট নোট, গতিকে ভিডিঅ'টো স্কিপ কৰি তোমালোকে এই নোটখিনি তুলি ল'বা। ইয়াৰ এডভাৰ্ব হ'ব লাগিছে অলৰেডি, য়েট, জাষ্ট, জাষ্ট নাও, ৰিচেণ্টলি, ইভাৰ, নিভাৰ, টিল নাও, বাট, দিছ উইক, দিছ ইভিনিং, দিছ মান্থ, দিছ ইয়াৰ আৰু টুডে আদি থাকে। গতিকে তোমালোকে এই যিখিনি ইয়াৰ এডভাৰ্ব আছে এইখিনি পঢ়িলে গোটেই পাৰফেক্ট টেন্সটো তোমালোকে ক্লিয়াৰ হ'ব। ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে পঢ়িম। গতিকে ভিডিঅ'টো আজি এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে নতুন নতুন ভিডিঅ' তোমালোকৰ মাজত এনেধৰণৰ ভিডিঅ' লৈ আহিম প্ৰত্যেক দিনা এটা এটাকৈ, আৰু গোটেই টেন্সখিনি মই ক্লিয়াৰ কৰি দিম তোমালোকক ধুনীয়াকৈ। গতিকে যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰক আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ক।